আজি ভিডিঅ'টো আচলতে ভিডিঅ' নহয়, কিছুমান ভিডিঅ' ক্লিপ দিব ওলাইছোঁ যিবোৰ মোৰ জীৱনৰ বহুত বিশেষ সময় হয়। আপোনালোকৰ আগতে শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'টো চাই যাওক শেষলৈকে। ৰ'ব লগতে ফটোবোৰৰ কথা ক'বলৈ পাহৰিলোৱে। এয়া হৈছে এই বিশেষ দিনটোৰ আগদিনাখনি, যিদিনা হস্পিটেললৈ যোৱাৰ আগত মই ভগৱানক সেৱা কৰি বন্তি চাকি জ্বলালোঁ। আৰু এয়া হৈছে হস্পিটেলত গৈ বহি আছোঁগৈ, হাজবেণ্ডে কিবা কিবি ফৰ্ম ফিল আপ কৰিছে। হস্পিটেলৰ ভিতৰখনত বৰকৈ মোবাইল ব্যৱহাৰ কৰিব নোৱাৰি, কিয়নো এইখন ডিফেন্সৰ হস্পিটেল হয়, নেভিৰ হস্পিটেল হয়। তাতে ধৰি লওক মোবাইল ব্যৱহাৰ কৰা ইমানখিনি এলাউ নাথাকে। আৰু এয়া হৈছে দেখিছেনে, অপাৰেশ্যন কৰাৰ দিনা ৰাতিৰ ভিডিঅ'। এয়া চি ছেকশ্যনৰ দিনা ৰাতি, যিদিনাখনি মোক অপাৰেশ্যন কৰিছিলে। বেটাক হাজবেণ্ডে লৈ আছে আৰু এইটো আমাৰ অকণমানিটো। আৰু তাৰ দুদিনৰ পিছত এয়া মোৰ হাতত আমাৰ অকণমানিটো মই লৈ আছিলোঁ। আচলতে ঘৰৰ মানুহবিলাকে চাওঁ কৰি আছিলে, ফটো দিয়া হৈছিলে যদিও মই এনেকৈয়ে এবাৰ ফটো ক্লিক কৰি দিলোঁ আৰু ভিডিঅ' এটা বনাই দিছিলোঁ ঘৰলৈ। এতিয়া আপোনালোকৰ লগতে শ্বেয়াৰ কৰিছোঁ, আপোনালোকেও চাওক। আৰু এইবোৰ স্মৃতি থাকি যাব ইউটিউবৰ যোগেদি, সেইকাৰণে মই ভাবিলোঁ ইউটিউবতে সাঁচি ৰাখোঁ। আচলতে ভালকৈ সেইকণ সময়ত ভ্লগ বনাব পৰা হোৱা নাছিলে যে, এতিয়া ভাবিলোঁ এনেকৈ দেখাই দিওঁ আপোনালোক সকলোকে সেই বিশেষ দিনটো। আৰু বহুত হেপ্পী আছিলোঁ। আৰু এয়া দেখিছেনে, বেটাক লৈ আছোঁ, ভৰিত ফিটাডাল লগাই থোৱা আছে, তাৰ দেউতাকৰ নাম, তাৰ জন্ম সময় আৰু এনেকৈ আৰু। আৰু এয়া দেখিছে, এইখন হৈছে হস্পিটেলৰ আমি যিটো ৰুমত আছিলোঁ সেই ৰুমটোৰ কাষৰ পৰা সাগৰখন একদম কাষতে লাগি আছে। দেখিছেনে সাগৰখন? আচলতে ৰাতিপুৱা শুই উঠি সেইদিনা ডিছচাৰ্জ হৈছিলে আমাৰ, সেইদিনাই ঘৰ আহিছিলোঁ। আৰু ৰাতিপুৱা শুই উঠি বেটাক অকণমান ৰ'দত ওলাই দিছিলোঁ। আৰু এয়া শুই উঠিয়ে সাগৰৰ পাৰৰ ৰ'দটো অকণমান দিলোঁ। আৰু এই যে পানীখিনি দেখিছে, সেইকণৰ পৰা সাগৰখন ষ্টাৰ্ট হৈছে। আৰু এই আমাৰ বিল্ডিংটোৰ মানে আমি য'ত আছিলোঁ তাৰ বিল্ডিঙৰ ছাইডতে পাৰ্ক এখন আছে, আৰু পাৰ্কখনৰ কাষতে সাগৰখন হস্পিটেলৰে হয়। আচলতে মই কৈছিলোঁ আগৰ ভিডিঅ'ত যে এখন জাহাজ হস্পিটেল হয়, য'ত মানে যিখন হস্পিটেলখন জাহাজৰ ওপৰত আছে আৰু তাৰ পানীৰ লগতে লাগিয়ে আছে। আৰু এয়া দেখিছেনে? আৰু ভগৱানক বহুত ধন্যবাদ বেটাক আমাৰ জীৱনলৈ দিয়াৰ বাবে। আৰু এয়া আমি এদিন ওলাই গৈছিলোঁ, তেতিয়াৰ ফটো হয়। আৰু চাব দেই, বেটাক ফাৰ্ষ্ট দেউতাকে লোৱাৰ ফটো এই কপি, বেটাক ফাৰ্ষ্ট যাৰ পাপাকে লৈছিলে তাৰ। আৰু এই কপি বেটাক আয়াগৰাকীয়ে লৈ আছিল, তেতিয়া মোৰ হাজবেণ্ডে ফটো ক্লিক কৰিছিলে। আৰু এই যে ফটোকপি দেখিছে, মোক চি ছেকশ্যন কৰি অনাৰ পিছত ক্লিক কৰা ফটো। আৰু এয়া বেটা আইতাকৰ লগত প্ৰথম ফটো কপি। আৰু আজিলৈ মোৰ ভিডিঅ' ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰিব।